এক নম্বৰ প্ৰশ্ন, বিশ্বৰ আটাইতকৈ গধুৰ মৌলবিদ কি? উত্তৰটো হৈছে ইউৰেনিয়াম। ২ নম্বৰ প্ৰশ্ন, ছ'ডা পানীত কি এচিড থাকে? উত্তৰ হৈছে কাৰ্বলিক এচিড। ৩ নম্বৰ প্ৰশ্ন, ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি? উত্তৰটো হৈছে কেলছিয়াম ক্ল'ৰ হাইপ'ক্ল'ৰাইড। ৪ নম্বৰ প্ৰশ্ন, দৈ গাখীৰত সৃষ্টি হোৱা এচিডবিধ কি? উত্তৰটো হৈছে লেক্টিক এচিড। ৫ নম্বৰ প্ৰশ্ন, পানীতকৈ পাতল ধাতুবিধ কি? উত্তৰটো হৈছে ছ'ডিয়াম। ৬ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ সকলো শক্তিৰ উৎস কি? উত্তৰটো হৈছে সূৰ্য। ৭ নম্বৰ প্ৰশ্ন, পদাৰ্থৰ চতুৰ্থ অৱস্থাটোৰ নাম কি? উত্তৰটো হৈছে প্লাজমা। ৮ নম্বৰ প্ৰশ্ন, আটাইতকৈ গধুৰ মৌলিক পদাৰ্থবিধৰ নাম কি? উত্তৰটো হৈছে আসমিয়াম। ৯ নম্বৰ প্ৰশ্ন, আটাইতকৈ পাতল মৌলটোৰ নাম কি? উত্তৰটো হৈছে হাইড্ৰজেন। ১০ নম্বৰ প্ৰশ্ন, আটাইতকৈ সক্ৰিয় ধাতুটো কি? উত্তৰটো হৈছে পটাছিয়াম। ১১ নম্বৰ প্ৰশ্ন, কিহৰ উপস্থিতিৰ বাবে মাটিৰ বৰণ ৰঙা হয়? উত্তৰটো হৈছে আইৰণ। ১২ নম্বৰ প্ৰশ্ন, বিশ্ব ব্ৰহ্মাণ্ডত প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱা মৌলটো কি? উত্তৰটো হৈছে হাইড্ৰজেন। ১৩ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ খোলাটোত সৰ্বাধিক পৰিমাণে উপলব্ধ ধাতুটোৰ নাম কি? উত্তৰ হৈছে এলুমিনিয়াম। ১৪ নম্বৰ প্ৰশ্ন, উৰাজাহাজৰ অংশৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সংকৰ ধাতুবিধ কি? উত্তৰটো হৈছে ডুৰ-এলুমিন। ১৫ নম্বৰ প্ৰশ্ন, কি পদাৰ্থ গলনৰ ফলত তাপমাত্ৰা বৃদ্ধি পায়? উত্তৰটো হৈছে মম। ১৬ নম্বৰ প্ৰশ্ন, মানুহৰ দেহৰ আটাইতকৈ টান হাড়ডাল কি? উত্তৰটো হৈছে হনু অস্থি। ১৭ নম্বৰ প্ৰশ্ন, কোনটো পদাৰ্থবিধ মানুহৰ হাড়ত সঞ্চিত হৈ থাকে? উত্তৰ হৈছে কেলছিয়াম। ১৮ নম্বৰ প্ৰশ্ন, ৰবৰক টান কৰিবলৈ কি ব্যৱহাৰ কৰা হয়? উত্তৰটো হৈছে গন্ধক। ১৯ নম্বৰ প্ৰশ্ন, কি ভিটামিনৰ অভাৱত মানুহে কুকুৰিকণা হয়? উত্তৰ হৈছে ভিটামিন এ। ২০ নম্বৰ প্ৰশ্ন, সদ্যজাত কেঁচুৱা এটাৰ দেহত কিমানডাল হাড় থাকে?
উত্তৰ হৈছে 300 ডাল।